দৰাচলতে আজি আপোনালোকক ইয়াতে এই কাৰণে নিমন্ত্ৰণ কৰি অনা হ'ল আৰু আজি মই ইউপিপিএলৰ তৰফৰ পৰা আমাৰ যি ইউপিপিএল ৰাজনৈতিক দল তাৰ তৰফৰ পৰা এই প্ৰেছ মিটটো এই কাৰণে আয়োজন কৰিছোঁ যে যোৱাকালি আমি দেখিবলৈ পাৰিছোঁ সংবাদ মাধ্যমৰ জৰিয়তে যে বিপিএফ দলৰ যি নেকি এক্টিং জেনেৰেল ছেক্ৰেটাৰী প্ৰবীণ বড়ো ডাঙৰীয়াই প্ৰমোদ বড়ো ডাঙৰীয়াৰ দৰে এজন সুদৃঢ় আৰু জাতিটোক লৈ বলিষ্ঠভাৱে আগবঢ়া যি নেকি নেতা তেওঁৰ ওপৰত বহুতখিনি লাঞ্ছন সানিছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত বিভিন্ন কৰাপশ্যন কৰা বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে। এয়া দৰাচলতে হাস্যকৰ আৰু এয়া বাৎসল্যকৰ, শুনিলেই হাঁহি উঠে। এটা চৰকাৰী যন্ত্ৰত থাকি এজন চৰকাৰৰ মানুহে কেনেকৈ যিজন মানুহে চৰকাৰত নাই তাৰ ওপৰত কৰাপশ্যনৰ প্ৰশ্ন উঠাব পাৰে। আজি কৰাপশ্যন কোনে কৰে? যিটো দল বা যিটো চৰকাৰ ৰাজনীতিত ক্ষমতাত থাকে বা যিটো চৰকাৰে দেশখন বা ৰাজ্যখনত শাসন চলাই থাকে। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াটো আজিলৈকে বা ইউপিপিএলে আজিলৈকেতো শাসনত আহিব পৰা নাই বা শাসনত নাছিলে। তো গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই হওক বা ইউপিপিএলে যে কিবা দুৰ্নীতি কৰিছে বা কৰাপশ্যন কৰিছে এইটো ক'লে দৰাচলতে ক্লাছ 10, 11, 12ৰ কথাটো বাদ দিয়ক, ক্লাছ 2, 3ৰ ল'ৰা ছোৱালীও হাঁহিব, পঢ়ি থকা ল'ৰা ছোৱালীবিলাকে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজে কিয় সংবাদ মাধ্যমত ফেচ কৰিব পৰা নাই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজে আচলৰ পিছফালে লুকাই থাকি, পৰ্দাৰ পিছফালে লুকাই থাকি তেওঁ বলিৰ পাঠা হিচাপে, অসমীয়াত কয় যে বলিৰ পাঠা হিচাপে প্ৰবীণ বড়ো ডাঙৰীয়াক আগবঢ়াই দিছে যাতে তেওঁ বলিৰ পাঠা হৈ প্ৰমোদ বড়ো ডাঙৰীয়াক তুচ্ছ তাচ্ছল্য কৰিব পাৰে বা অযুক্তিকৰভাৱে সমালোচনা কৰিব পাৰে। আজি মই আপোনালোকৰ আগত তথ্যগতভাৱে, কোনো অযুক্তিকৰভাৱে নহয়, কোনো আৱেগিকভাৱে নহয়, ৰাজনীতিত যিহেতু ভৰি দিছোঁ সেইকাৰণে ইউপিপিএল দলে সদায় যুক্তি আৰু তথ্যৰ কথাটো বিশ্বাস কৰে। সেইকাৰণে তথ্যগতভাৱে আজি মই আপোনাক দেখুৱাব বিচাৰিছোঁ যে বিটিচিত দৰাচলতে কেইবা দশকৰ পৰা, যোৱা 17 বছৰৰ পৰা কি কি দুৰ্নীতি হৈছিলে। যোৱা দুদিন পূৰ্বে অৰ্থাৎ পৰহি বিটিচিৰ চিপে যি নেকি তেওঁৰ PNRD ডিপাৰ্টমেণ্টৰ টেণ্ডাৰ নোহোৱা কৰি 15 কোটি টকাৰ কেলেংকাৰীৰ কৰিছিলে আৰু 15 কোটি টকাৰ কেলেংকাৰী কৰিবৰ কাৰণে যি নেকি তেওঁ অৰ্ডাৰ জাৰি কৰিছিলে সেইখন ৰাইজৰ আগত দাঙি ধৰা হৈছে আৰু আক্ষৰে আক্ষৰে ৰাইজে সেইটো স্পষ্টভাৱে দেখিবলৈ সক্ষম হৈছে যে যোৱা 17 বছৰে দৰাচলতে বিপিএফ নেতৃত্বাধীন মানে বিটিচি চৰকাৰে চাকৰিৰ নামত, চাকৰি আবণ্টনৰ নামত, মানুহক চাকৰিত নিযুক্তি দিয়াৰ নামত কিমানবোৰ কেলেংকাৰী কৰিছিলে। আজি মই আপোনাৰ ওচৰত গোটেইবোৰ যিমান নেকি কৰাপশ্যন, ক'ব গ'লে এটা গুদাম হৈ যাব তেওঁলোকৰ ফাইল কৰাপশ্যনৰ চালে, কিন্তু এটা নমুনা মই দাঙি ধৰিব বিচাৰিছোঁ। এয়া আপোনাৰ 2015 চনৰ কথা। এইখন অৰ্ডাৰ আহিছিলে আপোনাৰ গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ এডিশ্যনেল ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ BTC কোকৰাঝাৰ। আৰু কাৰ ভিত্তিত এইখন অৰ্ডাৰ আহিছিল, কাৰ ৰেফাৰেঞ্চত এইখন অৰ্ডাৰ আহিছিলে? এই অৰ্ডাৰখন আপোনাৰ আহিছিলে BTC যি নেকি BTC কোঅপাৰেশ্যন /3/2007/PT1/40 ডেটেড 27 জানুৱাৰী 2015। তাৰ ভিত্তিত এইখন অৰ্ডাৰ অসম চৰকাৰে জাৰি কৰিছিলে। আৰু এই এপইণ্টমেণ্ট অৰ্ডাৰখন দৰাচলতে ইয়াৰ জৰিয়তে আপোনাৰ 14জন থাৰ্ড গ্ৰেড ষ্টাফক, ফিক্সড পে ষ্টাফক কোনো ইণ্টাৰভিউ নোহোৱাকৈ ডাইৰেক্টলি কোঅপাৰেশ্যন অৰ্থাৎ সমবায় ডিপাৰ্টমেণ্টত তেওঁলোকে জুনিয়ৰ ইনস্পেক্টৰ যি নেকি থাৰ্ড গ্ৰেড জবৰ পৰা বহুতকৈ ওপৰত গ্ৰেডেশ্যন হিচাপত ছিনিয়ৰ পোষ্ট, তাত বিনা ইণ্টাৰভিউ, কোনো পৰীক্ষা নপতাকৈ, কোনো ইণ্টাৰভিউ ভাইভা অৰেল নোহোৱাকৈ তেওঁলোকে এপইণ্টমেণ্ট দিছিলে। ইয়াৰ উত্তৰটো মই কেনেকৈ আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ তাৰ যুক্তিটো মই দাঙি ধৰিব বিচাৰিছোঁ। আজি এইখনৰ ওপৰত যোৱা 23/10/2018 তাৰিখে মই যেতিয়া UPPLত যোগদান কৰাই নাছিলোঁ, এজন ব্যক্তি হিচাপে, এজন সচেতন যুৱক হিচাপে তেতিয়া মই এখন RTI এপ্লিকেশ্যন ফাইল কৰিছিলোঁ। আৰু সেই 23 অক্টোবৰত RTI এপ্লিকেশ্যন ফাইল কৰাৰ পিছত তেওঁলোকে কি দিছে যে মই সুধিছিলোঁ যে এই 14জন জুনিয়ৰ ইনস্পেক্টৰৰ যি নেকি ফিক্সড পেড এপইণ্টমেণ্ট দিয়া হৈছিলে তেওঁলোকক যে পাৰ্মানেণ্ট কৰিলে বা ৰেগুলাৰাইজ কৰিলে, যিটো পদত এপইণ্টমেণ্ট দিছিলে সেইটো পদত নহয়, অন্যতম এটা ছিনিয়ৰ পদত গৈ যে এপইণ্টমেণ্ট দিলে বিনা পৰীক্ষাত, আপোনালোকে কি কয়? তেওঁলোকে স্পষ্টভাৱে লিখিছে নো ফ্ৰেছ ইণ্টাৰভিউ ৱেৰ টেকেন। Para 1 and 2 during the period of 2010-11 to 2018-19, 14 numbers of junior inspector of cooperative societies
post were filled up by the cooperation department through regularizing 14 number of fixed pay employees of the cooperation department after getting permission from the BTC authority on the basis of gradation. এতিয়া মই আপোনাক দেখুৱাব গ্ৰেডেশনখন মই আপোনাক এতিয়া দেখুৱাইছো তেওঁলোকক এপইন্টমেন্ট ঠিক আছে গ্ৰেডেশনৰ ভিত্তিত যদি আপোনালোকে তেওঁলোকক ইন্টাৰভিউ নোহোৱাকে কোনো পৰীক্ষা নোহোৱাকে যদি তেওঁলোকক জুনিয়ৰ ইন্সপেক্টৰ বা কনিষ্ঠ পৰিদৰ্শকৰ পদত নিযুক্তি দিছে তেওঁলোকক 2011 চনত কি হিচাপে ফিক্স পেড এপইন্টমেন্ট দিছিলে 2011 চনৰ ইখন এপইন্টমেন্ট লেটাৰ 2011 চনৰ এপইন্টমেন্ট লেটাৰত তেওঁলোকে কি হিচাপে এপইন্টমেন্ট দিছে যে দা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ইজ হেয়াৰবাই প্লিজ টু এপইণ্ট the following in the interest of public service on fixed pay basis at 5,200 rupees per month as LDA employee under the cooperation department temporarily subject to termination of the service without showing any reason thereof. Here letter number hall co-additional register of cooperative societies BTC CKZD BTC 20/2007 /PT1/226 dated 28 February 2011 চন তো 2011 চনত তেওঁলোকে এপইন্টমেন্ট দিছিলে টোটালি 37 জনক তেওঁলোকে এপইন্টমেন্ট দিছিল একচুয়ালি তেওঁলোকে 25 জনক এপইন্টমেন্ট দিছিলে আপুনি চাব পাৰে নাম্বাৰ 1 ৰ পৰা আৰম্ভ কৰি যদি মই নামখিনি কৈ দিও তেতিয়া হলে আপুনি গম পাব মিস্টাৰ নীলকমল দাস মিস্টাৰ মঞ্জিল নাৰ্জাৰী মিস্টাৰ অভিজিত নাৰায়ণ দেৱ মিস্টাৰ সঞ্জীৱ দে মিস্টাৰ বিজয় বসুমতাৰী মিস্টাৰ বিৰাজ বৰগয়াৰী ৰঞ্জু বড়ো মিস জোসনা বড়ো মিস্টাৰ ধৰ্ম কলিতা মিস্টাৰ দীপু বসুমতাৰী মিস্টাৰ দিব্যজয় সিং ছেত্ৰী মিস্টাৰ সমৰ সিং বসুমতাৰী মিস্টাৰ বিশ্বজিৎ ৰায় মোহাম্মদ আব্দুল হায়া মুগল মিস্টাৰ লক্ষ্মণ ব্ৰহ্ম মিসেস নীলিমা ব্ৰহ্ম মিস সমাৰাণী দাস মিস্টার অনিল চন্দ্র বড়ো মিস্টার মদন চন্দ্র বড়ো মিস্টার অশোক কুমার সূত্রধর মিস বিথরাই বসুমতাৰী মিস্টার রথীন্দ্রনাথ বড়ো মিস্টার দীনেশ গয়াৰী মিস্টার ধ্ৰুৱজ্যোতি দাস আৰু 25 নম্বৰটো হল মিস্টার ধনঞ্জয় বসুমতাৰী এই 25 জনক তেওঁলোকে নিযুক্তি দিছিলে টেম্পোৰাৰী বেচিছত সম্পূৰ্ণভাৱে লিখা আছে টেম্পোৰাৰী বেচিছত আৰু এলডিএ স্টাফ হিচাপে কনিষ্ঠ ক্লাৰ্ক হিচাপে হেল্পিং এসিস্টেন্ট বা এলডিএ লোৱাৰ ডিপাৰ্টমেন্টাল এসিস্টেন্ট হিচাপে তেওঁলোকক বা জুনিয়ৰ এসিস্টেন্ট বুলি যাক কোৱা হয় তেওঁলোকক এপইন্টমেন্ট দিয়া হৈছিল অক্টোবৰ 2018 তাৰিখে মই আৰটিআই কোৱেশ্চন কৰিলো তেওঁলোকক কোৱেশ্চন কৰিছিলো যে প্লিজ ফাৰ্নিশ দ্য লিষ্ট অফ কেণ্ডিডেটছ বিং সিলেক্টেড এণ্ড এপইণ্টেড বাই দ্য কম্পিটেণ্ট অথৰিটি অফ বিটিচি আণ্ডাৰ দ্য ডিছপ'জেল অফ চিএছডি কোঅপাৰেটিভ ডিপাৰ্টমেণ্ট in the period of 2010 to 2018-19 for fulfilling the post of junior inspector / auditor of cooperative societies. Kindly provide the circular and advertisement and also the printout copies of the newsprints in regard to the interview notice / circular notice which is published. তেওঁলোকে কি দিলে যেতিয়া মই সার্কুলার বিচাৰিলো তেওঁলোকক এপইন্টমেন্ট কেনেকে দিয়া হল তেওঁলোকে ৰিপ্লাইটো দিলে ৰেকৰ্ড নট এভেইলেবল আপোনালোকক দেখুৱাই দিছো চাওক লেটাৰখন চাওক সার্কুলার নোহোৱা কৰি তেওঁলোকে 14 জন কনিষ্ঠ তাৰ মানে পৰিদৰ্শক জুনিয়ৰ ইন্সপেক্টৰ কোঅপাৰেটিভ সোসাইটিছত 28 জানুৱাৰী 2015 তাৰিখে এডিশনাল ৰেজিস্টাৰ অফ কোঅপাৰেটিভ সোসাইটিছে আমাৰ বিটিসিৰ যি নেকি নিজকে ক্ষুদ্ৰ নেতা বুলি ভাবে বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেওঁৰ হাংগু পাংগুৰ মানে প্ৰেছাৰত আৰু তেওঁৰ মানে অধীনত থকা যি নেকি জগদীশ সৰকাৰ ইএম তেওঁৰ কেবিনেট মেম্বাৰ ইএম জগদীশ সৰকাৰৰ ভেঙু মানে মই মতালিত মানে ক্ষমতাত বলিয়ান হৈ 28 আপোনাৰ জানুৱাৰী 2015 তাৰিখে তেওঁলোকে এই 14 জন জুনিয়ৰ ইন্সপেক্টৰক নিযুক্তি প্ৰদান কৰে আৰু যেতিয়া আৰটিআই মাৰা হয় সার্কুলার বিচৰা হয় তেওঁলোকে কৈ দিয়ে যে 2010-11 ৰ পৰা 2018-19 লৈকে ইখিনি সময়ত 8-9 বছৰত 14 জন জুনিয়ৰ ইন্সপেক্টৰ নিযুক্তি দিয়া হৈছে কিন্তু যেতিয়া কোৱা হয় যে আপুনি সার্কুলাৰখন দিয়ক তেতিয়া সিএসডি অৰ্থাৎ যি নেকি বিটিসিৰ মুৰব্বী কোঅপাৰেশন ডিপাৰ্টমেন্টৰ তেওঁ স্পষ্টভাৱে লিখি দিয়ে ৰেকৰ্ড নট এভেইলেবল পাতি দেখুৱাব গলে বহুতখিনি গুদাম আহিব কিন্তু মই এতিয়া বিটিসিৰ ৰাইজক মোৰ তৰফৰ পৰা বা ইউপিপিএলৰ তৰফৰ পৰা এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো প্ৰশ্নটো হল আজি আমি বিভিন্ন দিনৰ পৰা বিভিন্ন সোর্সেসৰ ফালৰ পৰা আৰু বহু দিনৰ পৰা শুনিবলৈ সক্ষম হৈছো যে বিটিএডি যি কোনো চাকৰি বা যি কোনো ঠিকাঠুকলি আবণ্টন লব গলে হেনো কমিশন দিব লাগে ঘুষ দিব লাগে ঠিক আছে আপোনালোকে এজন ব্যক্তি বা দুজন ব্যক্তি বা 10 জন বা 50 জনক আপোনালোকে
নিযুক্তি প্ৰদান কৰাৰ নামত বা চাকৰি দিয়াৰ নামত যি নহওক চাকৰিটো দিয়ে আপোনালোকে টকা খায়, কিন্তু টকা খাই যদিও চাকৰি দিয়ে কমচে কম ভালকৈ কাগজ পাতিবিলাক কৰি দিব লাগে। আপোনালোকে টকাও খায় কিন্তু মানুহখিনিকো চিটিং কৰে, চাকৰিখিনিও চাৰ্কুলাৰ নোহোৱাকৈ দিয়ে। আৰু দ্বিতীয় কথা, আপোনালোকে 5-10 লাখ টকা লৈ বা 15 লাখ টকা লৈ যে মানুহক চাকৰি দিয়ে, বিভিন্ন পদ অনুযায়ী ৰেট হয় 10 লাখ 15 লাখ 20 লাখ গ্ৰেড অনুযায়ী, এইবোৰ মানুহক ঠিক আছে আপুনি পইচা খাই চাকৰি দিলে, ন্যায় কৰিলে এজন ব্যক্তিক বা 10 জনক বা 15 জন ল'ৰাক আপুনি নতুনকৈ চাকৰি দিলে, কিন্তু 15 জন ব্যক্তিক বা 15 জন নৱ প্ৰজন্মক চাকৰি দিয়াতে আপুনি যদি ন্যায় কৰা বুলি ভাবে, তেতিয়াহ'লে 15 জনক যে বিনা পৰীক্ষাত আপুনি চাকৰি দিলে, এইটো জানো 15 লাখ বা 15,000 নৱ প্ৰজন্মক মানে আওকাণ কৰা হোৱা নাইনে? যদি এজন বা 15 জনক চাকৰি দিয়াটো 15 জনক ন্যায় কৰাটো বুজায়, তেতিয়াহ'লে অনৈতিক আৰু দুৰ্নীতিত মুগ্ধ হৈ, ক্ষমতাৰ বলিয়ান হৈ, ক্ষমতাত মৈমতালি হৈ, ক্ষমতাক অপব্যৱহাৰ কৰি দুৰ্নীতিৰ যোগে আপুনি যেতিয়া 15 জনক চাকৰি দিয়ে, সেইটো আপোনাৰ 15,000 যুৱকক বা BTADত থকা সহস্ৰ হাজাৰ হাজাৰ যুৱকক অন্যায় কৰাটো নুবুজায়নে? এইটো কোনো জাতিৰ কথা নহয়, এইটো কোনো ধৰ্মৰ কথা নহয়। আজি যদি এনেকৈ দুৰ্নীতি পথেৰে যদি চাকৰি নিযুক্তি নহ'লেহেঁতেন, তেতিয়াহ'লে আমি দেখিলোঁ হয় আমাৰ বড়ো ভাই, আমাৰ কোচ ৰাজবংশী ভাই, আমাৰ আদিবাসী, আমাৰ যিমানখিনি ধৰ্মীয় সংখ্যালঘু আছে, সকলোৱে যি নেকি শ্ৰমজীৱী, শ্ৰম কৰি নিজৰ জীৱন জীৱিকা মানে পালন কৰি আছে, তেওঁলোকৰ ভিতৰৰ পৰা হয়তো দৰিদ্ৰসকলৰ ভিতৰৰ পৰা কোনোবা 15 জন বা 20 জনে চাকৰিটো পাবলৈ সক্ষম হ'লে। অৱশেষত দাঙি ধৰিব বিচাৰিছোঁ যে যদি BPFে 15 জনক টকা খাই চাকৰি দিয়াটো ন্যায় বুজায়, তেতিয়াহ'লে টকা খাই চাকৰি দি সেই 15 জনক চাকৰি দিয়াৰ পিছত 15,000 নতুন প্ৰজন্মক বা 15,000 শিক্ষিত যুৱকক বা এডুকেটেড যুৱকক অন্যায় কৰাটো নুবুজায় নেকি? ৰাইজে ইয়াৰ উত্তৰ দিব।